সকলোকে নমস্কাৰ জনাই আজি আমি অসম তথা অসমীয়া জাতিৰ এজন ভোটাতৰা স্বৰূপ শ্ৰী শ্ৰী দামোদৰ দেৱৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আজি আমি তেখেতৰ ওপৰতেই প্ৰশ্নোত্তৰ আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ প্ৰথম প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা কোনে প্ৰদান কৰে? উত্তৰ, আউনী আতিসত্ৰ। ২ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা কিমান চনৰ পৰা প্ৰদান কৰা হৈছে? উত্তৰ, ২০১২ চন। ৩ নম্বৰ প্ৰশ্ন, ২০২২ চনৰ শ্ৰী শ্ৰী দামোদৰ দেৱ বঁটা কাক প্ৰদান কৰা হৈছে? উত্তৰ, বিনন্দ শৰ্মা পূজাৰী। ৪ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ, ১৪৮৮ চনত। ৫ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ, নগাঁৱৰ নলছা। ৬ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱৰ পিতৃৰ নাম কি? উত্তৰ, সদানন্দ। ৭ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱৰ মাতৃৰ নাম কি? উত্তৰ, সুশীলা। ৮ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱৰ পিতৃ আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ মাজৰ সম্পৰ্ক কি? উত্তৰ, বন্ধু। ৯ নম্বৰ প্ৰশ্ন, শ্ৰী শ্ৰী দামোদৰ দেৱ কেতিয়া মহাপ্ৰয়াণ হৈছিল? উত্তৰ, ১৫৯৮ চনত। ১০ নম্বৰ প্ৰশ্ন, দামোদৰ দেৱৰ তিৰুভাৱ তিথি কেতিয়া পালন কৰা হয়? উত্তৰ, বহাগ মাহৰ অমাৱস্যাত। আজিলৈ ইমানেই। ধন্যবাদ।